Hi friends, মই এতিয়া মেজিখোলাত আছো। আমাৰ গাঁৱৰ সকলো ৰাইজ লগ লাগি পথাৰতে মেজি পাতে। তিনিটা মেজি পাতিছিলে, এটা খেৰ মেজি, দুটা কাঠ মেজি, দুটা জ্বলাই দিলে, কাঠ মেজি এটা আৰু খেৰ মেজি এটা, আৰু এটা আছে এতিয়া, এইটো জ্বলাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া সকলো আহি পালেহি, মেজিটো জ্বলালে। সেইটো আমাৰ ভেলাঘৰটো টিঙে বেৰি থোৱা আছে যে। এতিয়া মেজিখোলাৰ পৰা আহিলোঁ। আমাৰ গাঁৱৰ ৰাইজে নামঘৰত ভোগালী বিহুৰ ভোজ খাই, এতিয়া তালৈকে যাবলৈ ওলাইছোঁ। নামঘৰত ভোজ খাবলৈ শাক পাচলি আৰু চাউল লৈ যায়, ময়ো এইখিনি লৈ গৈছোঁ। এইটোৱে আমাৰ নামঘৰ। নামঘৰটো ভাগি গৈছিলে, সেইকাৰণে নতুনকৈ বনাই আছে এতিয়া। চাউলখিনি ইয়াতে থৈ ল'লোঁ। হাঁহ গুচাওঁগৈ এতিয়া। এইবোৰ ইয়াতে হাঁহ গুচাই আছে। হাঁহ গুচাই হৈ গ'ল। এতিয়া আমি সকলোৱে কলপাত কাটিবলৈ গৈ আছোঁ। চবেই পাত কাটি আছোঁ। পাত কাটি হৈ গ'ল। এতিয়া এইবোৰ চবেই লৈ আনিছে। এতিয়া নামঘৰলৈ যাওঁ, নামঘৰত পাত থৈ লওঁগৈ। ইয়াত হাঁহৰ মাংস কাটি আছে। এইফালে এইবোৰ শাক ভাত বনাই আছে, আৰু এইফালে শাক কাটি আছে সকলো মিলি। কাম বন কৰি থৈ গ'লোহি, এতিয়া ভোজ খাবলৈ আহিছোঁ। চাওক কিমান মানুহ। ভাত খাবলৈ সকলো বহিছে, ময়ো এতিয়া ভাত খাই লওঁ। ভাত পানী খাই ল'লোঁ। এতিয়া ভাত খাওঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। এইখিনি চাওক, ইমান ধুনীয়া ধুনীয়া ফুল গছ।